মাহে যদি আপোনালোকে আত্মসহায়ক গোটৰ পৰা 2000কৈ টকা পায় দৰমহাৰ নামত, তেতিয়া আপোনালোকৰ মনটো কেনেকুৱা লাগিব? বন্ধুসকল, পোনপ্ৰথমে মই মোৰ ফালৰ পৰা আপোনালোকক এটি সন্মানপূৰ্বক নমস্কাৰ জনাইছোঁ। আৰু নমস্কাৰ জনাই মই আজি আপোনালোকৰ মাজত এটি নতুন ভিডিঅ'ৰ আৰম্ভণি কৰিব বিচাৰিছোঁ। মই মোৰ ফালৰ পৰা আপোনালোকক মই ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকৰ ব্যস্ততাৰ মাজতো যেন মোৰ ভিডিঅ'টি আপোনালোকে চাইছে, তাৰ বাবে মই আপোনালোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ দিছোঁ। আৰু মই আপোনালোকক সদায় কৰাৰ দৰে এটি মই অনুৰোধ জনাওঁ যেন মোৰ ভিডিঅ'টিৰ তলত যিটো লাল কালাৰৰ ছাবস্ক্ৰাইব বাটন আছে, এই বাটনটো দবাই আপোনালোকে মোক অলপ মটিভেট কৰক। আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে ভিডিঅ'বোৰ লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি কমেণ্ট কৰে তেনেহ'লে কমেণ্টো কৰিব পাৰে। গতিকে আহক আজি আমি আমাৰ ভিডিঅ'টি চাওঁ। বন্ধুসকল, এই ভিডিঅ'টি আজি আত্মসহায়ক গোটৰ ওপৰত হ'ব। যদি আপোনালোকৰ ঘৰৰ কোনো এজন সদস্য আত্মসহায়ক গোটত আছে তেনেহ'লে এই ভিডিঅ'টি আপোনালোকৰ বাবেই মই লৈ আহিছোঁ। আত্মসহায়ক গোট শব্দটোৰ অৰ্থ ভালকৈ বুজি চালে আপোনালোকে বুজি পাব যেন আত্মসহায়ক গোট নিজকে নিজেই সহায় কৰিবৰ কাৰণে যিটো গোট আমি বনাওঁ সেইটোৱেই হৈছে আত্মসহায়ক গোট। গতিকে এই আত্মসহায়ক গোটত আপোনালোকে ঘৰৰ কোনো নহয় কোনো এজন সদস্য জড়িত থাকে বা এই গোটত থাকে। গতিকে যদিহে আপুনিও এই গোটত থাকে বা আছে তেনেহ'লে এই ভিডিঅ'টিৰ জৰিয়তে মই কিছু কথা ক'ব বিচাৰিছোঁ। যদি আপোনালোকৰ এই ভিডিঅ'টি ভাল লাগে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি কমেণ্ট জনাব। এই গোটৰ জৰিয়তে চৰকাৰৰ পৰা কিছুমান লোন পোৱা যায় আৰু নিজেও কিছু পইচা উঠাই মাহৰ মূৰত জমা কৰা হয়। এনেকৈ জমা কৰোঁতে এটা সকলোৰে মাজত এটা শকত ধনৰ টোপোলা হৈ পৰে, আৰু এই টোপোলাক সহায় কৰিবলৈ চৰকাৰে লোন দিয়ে। এই লোনটো কিহৰ কাৰণে দিয়ে? যেন তেওঁলোকে যিটো ধন গোটাইছে, এটা শকত ধনৰ টোপোলা কৰিছে, এই শকত ধনৰ টোপোলাটো এটা ডাঙৰ ধনৰ টোপোলা ৰূপ দিবৰ কাৰণে চৰকাৰে লোন দিয়ে। যে এটা ডাঙৰ ধনৰ টোপোলা লৈ তেওঁলোকে এটা ভাল ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলক, নিজে স্বাৱলম্বী হ'বৰ কাৰণে এটা দিশত তেওঁলোকে আগুৱাই যাওক। আগুৱাই গৈ এদিন তেওঁলোকে সফলতা পাব। সেই সফলতাৰ পৰা এদিন তেওঁলোকে নিজেই নিজক সহায় কৰিব পাৰিব। তাৰ বাবে আত্মসহায়ক গোটক চৰকাৰে লোন দিয়ে। কিন্তু বহুতকে দেখা যায় তেওঁলোকে কি কৰে, চৰকাৰৰ পৰা লোনটো দিয়াৰ পাছত তেওঁলোকে অলপ ধন তেওঁলোকে ভগাই লৈ ঘৰৰ নিজৰ খৰচাত, নিজৰ ঘৰুৱা কামত খৰচ কৰি দিয়ে। কিন্তু এনেকৈ যদি আপোনালোকে খৰচেই কৰি থাকে তেনেহ'লে আপোনালোকে নিজক কেনেকৈ স্বাৱলম্বী কৰিব? এই ধনটো আপোনালোকে কিছু কামত আপোনালোকে ব্যৱহাৰ কৰক। যদি ওচৰে পাজৰে আপোনালোকৰ তেনে খেতিৰ সুবিধা আছে তেনেহ'লে আপোনালোকে সকলোৱে মিলি সেই ধনটো খেতিত সোমোৱাই দিয়ক। সৰিয়হ কৰক, মাহ কৰক, ধান কৰক, মেচিন খেতি কৰক, যি খেতিয়েই নকৰক খেতি কৰক। নহ'লে এই পইচাটো আপোনালোকে মীন পালন কৰিব পাৰে। এই পইচাৰ পৰা আপোনালোকে এখন ফাৰ্ম খুলিব পাৰে। এবছৰৰ পিছত, 2 বছৰৰ পিছত মাহে যদি আপোনালোকে আত্মসহায়ক গোটৰ পৰা 2000কৈ টকা পায় দৰমহাৰ নামত, তেতিয়া আপোনালোকৰ মনটো কেনেকুৱা লাগিব? গতিকে আপোনালোকে খৰধৰ নকৰিব। লোনটো পাই বিভোৰ হৈ নাযাব, আৰু লোনটো পাই আপোনালোকে খৰধৰকৈ পইচাটো আমি ভগাই লওঁ সেইবোৰ কেতিয়াও নাভাবিব। অসুবিধা সকলোৰে থাকে, সকলোৰে ঘৰতে টকা পইচাৰ প্ৰয়োজন হয়, কিন্তু প্ৰয়োজন হ'লেও আপোনালোকে অলপ ধৈৰ্য ধৰক। আপোনালোকে যিটো মূলধন আপোনালোকে আৰম্ভ কৰিছে সেই মূলধনটোৰ পৰা আপোনালোকে পিছুৱাই আহিব নালাগিব। তাৰ পৰা আগুৱাই গৈ আপোনালোকে ধনৰ পৰিমাণটো বঢ়াই নিয়ক।
বঢ়াই নি এটা ষ্টেপত ৰাখি তাৰ পৰা উপৰেঞ্চি যিখিনি পইচা সেই পইচাখিনি আপোনালোকৰ দৰমহাৰ নামত আপোনালোকে ভগাই লওক। আত্মসহায়ক গোটবোৰক যিবোৰে গাইড দিয়ে তেওঁলোকে লোনটো পোৱালৈকেই গাইড নকৰি লোনটো পোৱাৰ পাছত কি কৰিব লাগিব, কেনেদৰে কটাব লাগিব, কেনেদৰে তেওঁলোকক স্বাৱলম্বী কৰিব লাগিব সিমানলৈকে যাতে গাইড দিয়ে তাৰ বাবে মই অনুৰোধ জনাইছোঁ। গতিকে আপোনালোকে বেয়া নাপাব। আপোনালোক মহিলাসকল আগুৱাই গ'লেই আমি সকলো আগুৱাই যাব পাৰিম। কৈ থাকিলে ভিডিঅ' বহুত লম্বা হৈ গৈ থাকে। গতিকে আজিলৈ ইমানকেই কৈ মই মোৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। পিছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।